সেইটো ধুনীয়া নহয় আটক ধুনীয়া মানে কি হয় মানে কৈ দিয়াচোন নমস্কাৰ বন্ধুসকল সকলোলৈকে বহুদিনৰ মূৰত এটা পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আশা কৰোঁ সকলো নিশ্চয় ভালেই আছে আৰু আজিৰ ভিডিঅ'টো বনোৱা মূল উদ্দেশ্য হ'ল মই গৈ আছোঁ বৰ্তমান টিংখং হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আৰু টিংখং হায়াৰ ছেকেণ্ডেৰী এই বছৰ মহাৰাজত জয়ন্তী উদযাপন কৰিছে কিয়নো ৭৫ বছৰ সম্পূৰ্ণ হৈছে তো সেয়েহে কেনেকৈ উদযাপন কৰিছে তাৰে দৃশ্য আপোনালোকক দেখাবলৈ মই আজি ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে অলপ স্কিপ নকৰাকৈ ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক আৰু এইফালে বসন্তি উলিয়াই ল'লোঁ আৰু মোৰ লগত আজি বৰ্তা গৈছে বৰ্তাক মই দেখামগৈ আজি যিমান পাৰোঁ পুৰা হায়াৰ ছেকেণ্ডেৰী ঘূৰাই দিম বৰ্তা হায়াৰ ছেকেণ্ডেৰী ইমান হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলে নাই বৰ্তাই পঢ়িছিলে কোন চনত মনত আছেনে এনেই অনুমান 81 প্ৰাক্তন ছাত্ৰ তাৰমানে বলক প্ৰাক্তন ছাত্ৰক আজি মোৰ লগত লৈ গৈ আছোঁ টিংখং আৰু আগৰ টিংখং হৈ থকা নাই দিয়ক দেখিছেই নহয় নিশ্চয় ৰাস্তা পদূলি কেনেকৈ বনিব ধৰিছে ভাবিছিলোঁ শোভাযাত্ৰা চাবই নাপাম কিন্তু ৰাস্তাতে পাই গ'লোঁ আৰু এতিয়া লগে ভাগে যাব লাগিব উপায় নাই ৰ'দমুখীয়া হৈ গ'ল ন পুৰা ট্ৰেফিক জাম লাগি গৈছে মানে পুৰা শোভাযাত্ৰাৰ বাবে আমি অলপ বাহিৰত ৰখি দিলোঁ কিয়নো বহুতেই ভিৰ হৈ গৈছিলে আৰু এতিয়া আমি সোমাই আহি আছোঁ বৰ্তা আৰু মই আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম কেনেকৈনো ডেক'ৰেশ্যনবিলাক কৰিছে আৰু গেটবিলাকতো দেখি পিনি আপোনালোকে গম পাইছে আগতেতো এনেকুৱা হোৱা নাছিলে তো বৰ্তমান মানে এনেধৰণৰ গেট দিয়াৰ বাবে বহুতেই ধুনীয়া লাগে আৰু চাওকচোন কিমান ধুনীয়াকৈ সজাইছে বাঁহৰ গেটো দিছে মহ দিছে আৰু এইফালে ইমান ডাঙৰ ডাঙৰ পেণ্ডেল খুবেই ধুনীয়া লাগিছে আছো কাৰ্যালয় আজি ভৰ্তি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তাঁতশাল ইমান ধুনীয়াকৈ সজাইছে এইবিলাক মুগা পাটৰ চোলা লিখা আছে ৱেলকাম অল ডিলেগেটছ মানে সকলো ধৰণৰ প্ৰতিনিধিক আদৰণি জনাইছে তো আমাকো আদৰণি জনাইছে চাগে আৰু এতিয়া বৰ্তা আৰু মই ধুনীয়াকৈ চাই গৈছোঁ আৰু আপোনালোকে ধুনীয়াকৈ চাই ঘৰৰ পৰাই আনন্দ লওক এইটো মৰণা মৰা মেচিন ন আৰু আপোনালোকে ইয়াত দেখা প্ৰায়বিলাক বাঁহ আৰু বেতৰ বস্তুৱে নিজ হাতেৰে নিৰ্মাণ কৰি আনিছে আৰু নিজ হাতেৰে কেনেকৈ নিৰ্মাণ কৰে তাক দেখাইছেও প্ৰদৰ্শনী হিচাপে আপোনালোকে যদি আহে চাব পাৰিব
আৰু এয়া হ'ল অইল ইণ্ডিয়া লিমিটেড আৰু ইয়াত অইলৰ প্ৰদৰ্শনী হিচাপে দেখাইছে আপোনালোকক তো অইলৰ ইতিহাসৰ বিষয়ে ইয়াত দিছে আৰু কোন চনত কেনেকৈ কি কৰা হৈছিল তাৰ বিষয়েও দিছে আৰু ধুনীয়াকৈ চব সজাই তুলিছে এটা গেছ ক্ৰেকাৰ কেনেকুৱা হয় এটা টাৱাৰ কেনেকুৱা হয় লাইটবিলাক কেনেকৈ থাকে মেচিনবিলাক কেনেকৈ থাকে তো ইয়াত ধুনীয়াকৈ সজাই তুলিছে আৰু এয়া হ'ল আছাম গেছ কোম্পানী লিমিটেড আৰু এতিয়া আমি স্কুলৰ ভিতৰলৈ সোমাই যাওঁ বৰ্তা আৰু মই এইখন হ'ল বৰ্ণাঢ্য সামৰণি অনুষ্ঠানৰ কাৰ্যসূচী আৰু এখেতলোক হ'ল প্ৰাক্তন অধ্যক্ষা আৰু লগতে বৰ্তমানৰ বৰ্তা আমিতো যিহেতু খেতিৰ লগত জড়িত মানুহ আমি খেতিৰ সামগ্ৰীবিলাক চাই লওঁগৈ ন ধুনীয়াকৈ কেনেকুৱা আছে আমি ইমানো নাজানো তো এইফালে আহক খেতিৰ বস্তু আৰু আপোনালোকে অনুভৱ কৰিব পাৰিছে চাগে পাচিবিলাক কিমান ধুনীয়াকৈ বনাইছে কিমান কষ্টৰে বনোৱা হয় আৰু নাঙল যুঁৱলি আদি কৰি সকলোবিলাক ইয়াত সজাই তুলিছে ধুনীয়াকৈ বৰ্তমান সময়ত যিমানে আধুনিক যন্ত্ৰ পাতি যিমানে ট্ৰেক্টৰ যিয়েই নোলাওক কিয় তো অতীতৰ এই স্মৃতি কেতিয়াও পাহৰিব নোৱাৰি আৰু খুবেই চিৰসেউজ দিন আছিল সেইবোৰ যিহেতু মাছ ধৰি খোৱা আদি কৰি বৰ্তমান সময়ত যিমানে আধুনিক যন্ত্ৰ পাতি হ'ল সিমানে সেই সোৱাদ নাইকিয়া হৈ গৈ আছে ৰথতে এইবিলাক ধুনীয়াকৈ দি দিছে এখন ৰথ মানে চকাৰ সৈতে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি আছে আৰু এইফালে পূৰা ফুলনি যিসকলে খোজকাঢ়ি ব্লগিং কৰি ভিডিঅ' বনাই যায় সেইসকলৰ বাবে ইয়াত পানীৰ যোগান ধৰিছে তেনে নহয় সেই পানীখিনি সকলোৰে বাবে দিছে সকলোৱে খাব পাৰিব টিংখঙৰ এই অনুষ্ঠানৰ লগত জড়িত ঠিক আছে চব অধ্যক্ষৰ প্ৰমুখ্যে সকলো ব্যক্তিক শিক্ষা গুৰুক আৰু চবচে কোনটো ভাল লাগিছে মোৰ এইটো ভাল লাগিছে এইটো ভাল লাগিছে আৰু এই ব্লু কালাৰটো ভাল লাগিছে দুটা আটক ধুনীয়া মানে হ'ব ছিগি পৰিবা দিয়ক বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কিমান কি দেখুৱাব পাৰিলোঁ নাজানো তো যদি আপোনালোকে অলপ হ'লেও আনন্দ উপভোগ কৰিব পাৰিলে তো নিশ্চয় এটা লাইক কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ইমান ধুনীয়াকৈ সজাই তুলিছে দেখুৱাব বহুত বস্তুৱে বাকী থাকিল সকলোবিলাক দেখুৱাব নোৱাৰিলোঁ তথাপিতো যিমান পাৰোঁ চেষ্টা কৰিলোঁ আৰু আজিলৈ ধন্যবাদ বাই বাই ইয়াৰ কি হৈ গ'ল হেভিটো খাব দিয়া নাই নেকি তোক